ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জুবিন গাৰ্গ ৭৫ মিনিট সময় সাগৰৰ তীৰত পৰি ৰৈছিল জুবিন গাৰ্গৰ সৈতে যোৱা অমৃত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ চিকিৎসাৰ ব্যৱস্থা কৰা নাছিল ৭৫ মিনিট সময় সাগৰৰ তীৰতে পৰি ৰৈছিল জুবিন গাৰ্গ আৰু কেৱল ইমানেই নহয় হোটেলৰ কোঠাত জুবিন গাৰ্গক অত্যাধিক মদ্যপান কৰোৱা হৈছিল আৰু সেই মদ্যপান কৰোৱা জুবিন গাৰ্গকে সাগৰলৈ লৈ অহা হৈছিল সাগৰত যেতিয়া জুবিন গাৰ্গ ডুবিছিল সাগৰৰ তীৰত ৭৫ মিনিট সময় জুবিন গাৰ্গ পৰি আছিল কিন্তু চিকিৎসা পোৱা নাছিল বুলি জানিব পৰা গৈছে জুবিন গাৰ্গ হত্যাকাণ্ডৰ বা জুবিন ঘটনাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে যি কাহিনী শুনিলে আপোনাৰো চকু কপালত উঠিব সবিশেষ এই মুহূৰ্তত লৈ আহিছো আজি জুবিন গাৰ্গৰ য'ত মৃত্যু হ'ল যিটো ঘটনাত গৈ তেওঁ মৃত্যু হ'ল যিখন মিটিঙলৈ গৈ মৃত্যু হ'ল তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল সেই ফেষ্টিভেলৰ অকল এজন উদ্যোক্তাহে জেললৈ ভৰোৱা হ'ল শ্যাম কানু মহন্ত আন এগৰাকী উদ্যোক্তা তেওঁৰ পত্নী তেওঁক জেললৈ ভৰোৱা নহ'ল তেওঁক এতিয়ালৈকে তদন্তৰ আওতালৈ অনাই নাই কিন্তু প্ৰকৃত অৰ্থত ছিংগাপুৰত এই অনুষ্ঠানটো পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই নমস্কাৰ জুবিনদাৰ ন্যায়ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব জুবিনদাক সঁচাকৈ ছিংগাপুৰত হত্যা কৰা হৈছিল আৰু 72 মিনিটছ জুবিনদাক কোনো ডক্টৰৰ তাতে নিয়া নাছিলে কোনো শ্যাম কানু আৰু সিদ্ধাৰ্থই কোনো জুবিনদাৰ কাষতে নাছিলে পলায়ন হৈছিলে জুবিনদাৰ যেনেকৈ জুবিনদা অসুস্থ হৈছিলে সাগৰ পাৰত তেনেকৈ জুবিনদাক এৰি শ্যাম কানুৱে পলাইছিল বা লুকাইছিল এইটো কথা আচৰিত ঘটনা আপোনালোকে চাই ল'ব ছিংগাপুৰত জুবিনদাক কেনেকৈ হত্যা কৰিলে বহুত দুখ লগা কথা জুবিনদাক আমাৰ পৰা আঁতৰাই দিলে হাৰামীবিলাক আৰু এনেকুৱা শাস্তি দিবলৈ লাগিব যে ফাঁচি দিব লাগিব মই ভাবোঁ আৰু মই অনুৰোধ কৰিছোঁ সেই হাৰামীবিলাকক 7জনকো ফাঁচি দিবলৈ লাগিব সকলো জুবিনদাৰ অনুৰাগীবিলাকে কৈছে যে সেইটো এনাই অতি সোনকালে ন্যায়ৰ বাবে আমি ৱেইট কৰি আছোঁ যেনেকৈ শ্যাম কানু সিদ্ধাৰ্থক অতি সোনকালে কি কৰিব লাগিব ফিনিছ কৰিব লাগে তেনেহ'লে আমাৰ জুবিনদাৰ আত্মাই শান্তি পাব তেনেদৰে কথা ক'লে জুবিনৰ অনুৰাগীবিলাকে ঠিক তেনেদৰে আমাৰ 16 তাৰিখে সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্ত কি কথা ক'ব আদালতত কি কথা কৰিব বা কেনেকৈ মুখ খুলিব এইটো কথা আপোনালোকে চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই অতি সোনকালে আপডেট লৈ আহিম 16 ডিচেম্বৰ তাৰিখে শ্যাম কানু আৰু সিদ্ধাৰ্থে নিজেই মুখ খুলিব জুবিনদাক কেনেকৈ হত্যা কৰিছিল এইটো কথা আপোনালোকে মনত ৰাখিবা 16 তাৰিখে মোৰ চেনেলত আপোনালোকে ভিডিঅ'টো দেখা পাবা আদালতত কেনেকৈ বিচাৰ হ'ব ঠিক আছে এতিয়া ইমান যে অনুৰাগী আছিলে জুবিনদা ছিংগাপুৰৰ পৰা অনুৰোধ কৰিছোঁ যে জুবিনদাক আমি অসমলৈ আনি আৰু এনেকৈ প্ৰগ্ৰামত আমি হাঁহি মেলি হেপ্পীকৈ থাকিম কিন্তু জুবিনদাক এনেকৈ পোন আহিব নিদিলে জুবিনদাক সঁচাকৈ হত্যা কৰিলে শ্যাম কানু সিদ্ধাৰ্থই ইমান যে হাৰামী মানুহ ইমান বেয়া লাগিলোঁ সঁচাকৈ জুবিনদাক হত্যা কৰা হৈছিল এইটো কথা সকলোৱে কৈছিল যেনেকৈ আদালতত এইটো কাম চলা নাছিলে তেতিয়াৰ পৰাই আমাৰ অনুৰাগীবিলাকে কৈছিল যে জুবিনদাক হত্যা কৰা হৈছিল আৰু এইটো কথা আজি সঁচা হ'লে ইমান বেয়া লাগিলোঁ আপোনালোকে নিউজত চাই ল'ব আমাৰ অখিল গগৈ ডাঙৰীয়া কি কথা ক'লে আপোনালোকে চাই ল'ব যে পলিটিক্স নকৰিবা বোলে ঠিকে আছে আমাক ন্যায় লাগিবই যেনেকৈ হ'লেও আমাক ন্যায় লাগিবই আমি ন্যায়টো বিচাৰিছোঁ অতি সোনকালে ফাঁচি দিব লাগিব হত্যাকাৰীক জুবিনদা তেতিয়াহ'লে শান্তি পাব আৰু গৰিমা বৌ শান্তি পাব ঠিক তেনেদৰে আমাক ন্যায় বিচাৰিছোঁ আৰু থেংক ইউ ছ' মাছ আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট কৰি জনাব বহুত বহুত ধন্যবাদ জনালোঁ কিয়নো শ্বিলঙৰ পৰা মেঘালয়ৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা গুৱাহাটীৰ পৰা চাই আছা যিমান অনুৰাগী আছে জুবিনদাৰ সকলো দূৰৰ ডিষ্ট্ৰিক্ট হ'লেও মোৰ ভিডিঅ' চাই আছে থেংক ইউ ছ' মাছ ছাপোৰ্ট কৰি ৰাখিব এইটো চেনেলত লেটেষ্ট আপডেট দেখা পাব আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া চাওঁ বাৰু নিউজত কি কথা ক'লে অখিল গগৈ ডাঙৰীয়া ঠিক আছে চাই লোৱা মেপ তৈয়াৰ কৰে কিন্তু জুবিনদাৰ মৃত্যুৰ ঘটনাটো ঘটিছে ছিংগাপুৰত আৰু এবাৰৰ কাৰণেও IO আৰু CIO মানে বুজিছে নহয় ইনভেষ্টিগেটিং অফিচাৰ আৰু CIO মানে চিফ ইনভেষ্টিগেটিং অফিচাৰ তদন্তকাৰী বিষয়া আৰু মুখ্য তদন্তকাৰী বিষয়া এতিয়ালৈকে ছিংগাপুৰলৈ নগ'লে সেইকাৰণে মই কৈছোঁ যে এই যিখন চাৰ্জশ্বিট দিছে এখন হ'ল নগৈ গড়গাঁৱৰ বাতৰি দিয়া চাৰ্জশ্বিট সেইকাৰণে মই কৈ আছোঁ যে ঘটনা ঘটিছে ছিংগাপুৰত তদন্ত কৰিছে দিছপুৰত
আৰু এনেকুৱা ধৰণৰ নগৈ গড়গাঁৱৰ বাতৰি দিয়াৰ চাৰ্জশ্বিটেৰে পৃথিৱীৰ কোনো ধৰণৰ কেতিয়াও কোনো মানুহক শাস্তি দিয়াটো সম্ভৱপৰ নহয়। সেইকাৰণে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে পৃথিৱীৰ ভিতৰত আজিলৈকে যিমানবিলাক চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটবিলাকৰ ক্ষেত্ৰত এইখনেই একমাত্ৰ চাৰ্জশ্বিট য'ত ঘটনাস্থলীলৈ নোযোৱাকৈ কাল্পনিকভাৱে, যাক ইংৰাজীত মিথ বুলি কয়, কল্পকাহিনী, য'ত নাটক তৈয়াৰ কৰি, সাধু কথা তৈয়াৰ কৰি, মিছা কল্পনাৰে কি কৰিছে, এখন আপোনাৰ চাৰ্জশ্বিট তৈয়াৰ কৰি দিছে। গতিকে মই স্পষ্ট ৰূপত ঘোষণা কৰিছোঁ যে এইখন প্ৰকৃত সত্য তথ্য প্ৰমাণ থকা, প্ৰকৃত শুদ্ধ ডকুমেণ্টছ থকা, প্ৰকৃত মানুহৰ পৰা ল'বলগীয়া ষ্টেটমেণ্ট থকাকৈ তৈয়াৰ কৰা এখন চাৰ্জশ্বিট নহয়। এই চাৰ্জশ্বিটখন এখন মিথ বা কল্পকাহিনী, এটা সাধুকথাৰ সমষ্টি, আৰু সেইকাৰণে এই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন দাক কোনোপধ্যে ন্যায় দিয়া সম্ভৱপৰ নহয়। দ্বিতীয় যিটো ভাইটেল কথা মই সদায় আপোনালোকক কৈ আছোঁ, সেইটো কালি অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰি দিলে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ কথা সলাই আছে আপোনালোকেতো দেখিছে। প্ৰথমতে মই অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ প্ৰথম কথাটো সলালে আপোনালোকক কৈ দিছোঁ। মই বাৰম্বাৰ কৈ আছিলোঁ যে বিদেশত ঘটনা ঘটিলে তেতিয়াহ'লে সেইটোৰ ওপৰত তদন্ত কৰিবলৈ প্ৰথমতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন ল'ব লাগিব। আৰু সেইটো পাইৰৰ চেংচন, প্ৰিভিয়াছ চেংচন, আগতীয়া অনুমোদন ল'ব লাগিব। অৰ্থাৎ চাৰ্জশ্বিট দিবৰ কাৰণে, তদন্ত কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন ল'ব লাগিব, আৰু সেইটো BNSS 2023 208 ছেকশ্যনত আছে। সেইটো প্ৰথমতে কৰা নাছিলে, পাছত যেতিয়া মই হুলস্থুল কৰিলোঁ, হুলস্থুল কৰাৰ পাছত সেইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন ল'লে, আৰু অনুমোদন লৈ লাজে লাজে মনে মনে মুখ্যমন্ত্ৰীয়ে এদিন ক'লে যে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমোদন পাই গ'লোঁ, জুবিন গাৰ্গৰ জন্মদিনটোতে সেইটো পাই গ'লোঁ, বহুত ডাঙৰ ঘটনা ঘটিলে। এইটো মিছা কথা, এইটো তেনেই সাধাৰণ কথা এটা, এইটো আইনগতভাৱে ল'বলগীয়া এটা সাধাৰণ অনুমোদন। তৃতীয় কথাটো হ'ল যে এই সঁচাকৈ জুবিন গাৰ্গৰ ঘটনাটো বিদেশত যিহেতু ঘটিছে, বিদেশত ঘটনা ঘটিলে আপোনালোকে মনত ৰাখিব লাগিব যে সেই ঘটনাটোৰ আপোনাৰ আমাৰ BNSS 2024 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 112 নম্বৰ ছেকশ্যনত, ছেকশ্যন 112, তাত স্পষ্টকৈ লিখি থোৱা আছে যে বিদেশত হোৱা ঘটনাৰ কাৰণে কোৰ্টৰ জৰিয়তে কি কৰিব লাগিব, থ্ৰ' কোৰ্ট কি কৰিব লাগিব, আপোনাৰ লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াই তাৰ পৰা বিদেশৰ পৰা তথ্যবিলাক কোৰ্টৰ জৰিয়তে আনিব লাগিব। এইটো ছেকশ্যন 112 আৰু 114 এটা আছে। এতিয়া 112ৰ অধীনত মই যেতিয়া বাৰম্বাৰ কৈ আছোঁ যে ছিংগাপুৰৰ পৰা তথ্য আনিবলৈ হ'লে লেটাৰ্ছ ৰগেটৰী বা কোৰ্টৰ জৰিয়তে আনিব লাগিব। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এমলেটৰ জৰিয়তে আনিলেও হ'ব। তাৰমানে কি, কেন্দ্ৰীয় চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত, ভাৰত চৰকাৰ আৰু ছিংগাপুৰ চৰকাৰৰ মাজত যি মিউচুৱেল এগ্ৰিমেণ্ট আছে, সেই মিউচুৱেল এগ্ৰিমেণ্টৰ অধীনত চৰকাৰৰ পৰা চৰকাৰে তথ্য আনিলে হৈ যাব। এক নম্বৰ কথা, চৰকাৰৰ পৰা চৰকাৰৰ তথ্য আনিলে নহ'ব, সেই কথাটো ইতিমধ্যে কোৰ্টত অৰ্ডাৰ দি থৈ দিছে। চেন্নাই উচ্চ ন্যায়ালয়ৰ যে জয়া ললিতাৰ কেছটোত স্পষ্টকৈ কৈ থোৱা আছে যে MLATৰ অধীনত তথ্য আনিলেও কোৰ্টত সেইটো ইনএডমিছেবল হ'ব, শব্দটো কৈ দিছে, সেইটো গ্ৰহণযোগ্য নহ'ব যদিহে সেইটো আপোনাৰ লেটাৰ্ছ ৰগেটৰীৰ জৰিয়তে কোৰ্টৰ জৰিয়তে নাহে, স্পষ্টকৈ কৈছে। আৰু সেইকাৰণে জয়া ললিতাই সেই আপোনাৰ দুৰ্নীতিৰ কেছত লণ্ডনত হোৱা ঘটনাটোৰ দুৰ্নীতিৰ প্ৰমাণ পোৱাৰ পাছতো সেই ঘটনাটোত তেওঁক শাস্তি দিব নোৱাৰিলে। এতিয়া সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে লেটাৰ্ছ ৰগেটৰী নপঠিওৱাকৈ, কোৰ্টৰ পৰা নিৰ্দেশ নপঠিওৱাকৈ, ক'লৈ নিৰ্দেশ পঠিয়াব লাগিব, কোৰ্টৰ পৰা লেটাৰ পঠিয়াব লাগিব, লেটাৰ অফ ৰিকুৱেষ্ট, অনুৰোধ পত্ৰ পঠিয়াব লাগিব ছিংগাপুৰৰ সেইখন কোৰ্টলৈ য'ত ঘটনাটো ঘটিছিলে, সেই এলেকাৰ কোৰ্টখনলৈ। নাম্বাৰ 1। নাম্বাৰ 2, ছিংগাপুৰৰ কোৰ্টখনলৈ নপঠিয়ালেও কম্পিটেণ্ট অথৰিটিলৈ পঠিয়ালেও হ'ব বুলি কৈছে, কিন্তু পঠিয়াব লাগিব লেটাৰ্ছ ৰগেটৰীৰ জৰিয়তে। অসমৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকিলে নালাগে, MLAT বা
এমলেটৰ জৰিয়তে তথ্য আনিলে হৈ যাব, চৰকাৰে দিয়া তথ্যই ছাফিচিয়েণ্ট। কালি যেতিয়া চাৰ্জশ্বিট দিলে তাৰপিছত মুখ্যমন্ত্ৰীয়ে ক'লে কি বুলি শুনিলেনে আপোনালোকে? মোৰ কথাটো কেনেকৈ স্বীকাৰ কৰি ল'লে আপোনালোকে চাবনে? মুখ্যমন্ত্ৰীয়ে ক'লে যে এমলেটৰ জৰিয়তে অনা যদি তথ্য কোৰ্টে গ্ৰহণ নকৰে তেতিয়াহ'লেও আমি যিবিলাক তথ্য ইয়াতে অসমতে গোটাইছোঁ সেই তথ্যবিলাকৰ জৰিয়তে জুবিন গাৰ্গৰ কেছত অভিযুক্তসকলক শাস্তি দিব পৰা যাব বুলি কৈছে। তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে ইনডাইৰেক্টলি স্বীকাৰ কৰি দিলে যে তেওঁলোকে কেৱল এমলেটৰ জৰিয়তেহে তথ্য আনিছে, আৰু এমলেটৰ জৰিয়তে অনা তথ্য যে কোৰ্টত এডমিচিবল নহয় সেইটোও তেখেতে মানি ল'লে আল্টিমেটলি। আৰু মানি লৈ এতিয়া খালি কৈছে যে নহয়, আমি দিয়া যিবিলাক আমাৰ অসমতে যিটো তদন্ত হৈছে সেইটোতে ইহঁতক শাস্তি দিব পৰা যাব। কিন্তু মই এটা কথা কওঁ দেই, এমলেটৰ জৰিয়তে অনা তথ্যৰে ছিংগাপুৰৰ পৰা তথ্য আনি যদি কোৰ্টে মানিও লয় যে নহয় এমলেটৰ জৰিয়তেও আনিলেও হয়, তথাপিও আমাৰ জুবিন গাৰ্গৰ হত্যাকাৰী বা মৃত্যুৰ কাৰণে জগৰীয়াসকলৰ প্ৰকৃত অৰ্থত শাস্তি নহয়। এইকাৰণে যে ছিংগাপুৰ গভৰ্ণমেণ্টে ইতিমধ্যে প্ৰথম প্ৰাথমিক প্ৰতিবেদনত কৈ দিছে যে জুবিন গাৰ্গৰ মৃত্যু এটা হত্যাকাণ্ড নহয়, জুবিন গাৰ্গৰ মৃত্যুত ক'তো ফাউল প্লে নাই, ক'তো বেমেজালি নাই, এইটো এটা স্বাভাৱিক ডুবি মৰা এটা কেছ, পানীত ডুবি মৰা এটা কেছ। গতিকে যিখন চৰকাৰে কৈছে যে এইটোত কোনো ধৰণৰ হত্যাকাণ্ড নহয়, সেই চৰকাৰৰ পৰা তথ্য আনি আমাৰ ইয়াৰ কোৰ্টত কেনেকৈ আপুনি তাক হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব, এইটো ডেক হৈ আছে। গতিকে মই ভাবোঁ যে মূল কথাকেইটা মোৰ কোৱা হৈ গ'ল। তৃতীয় কিন্তু আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, সেইটো হ'ল যে যদি সঁচাকৈ আপুনি এটা ঘটনা য'ত ঘটিছে সেই ঘটনাটোৰ যদি সঁচাকৈ তদন্ত কৰিব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? ছিংগাপুৰৰ সেই ইয়াত বা জাহাজখনলৈ যাব লাগিব। ছিংগাপুৰৰ জাহাজখনত মানুহে সাঁতুৰিবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগে, এখন ফৰ্ম ফিল আপ কৰিব লাগে। সেই ফৰ্মখন ইয়ালৈ অনাটো হ'ব। সেই ফৰ্মখনতে আচল কথাটো লিখি থোৱা আছে যে ফৰ্মখনত কোনে চহী কৰিছিলে। চহী কৰাৰ মানুহজনে জুবিন গাৰ্গৰ এপিলেপচি আছে বুলি আৰু তেওঁ পানীত সাঁতুৰিব নোৱাৰে বুলি তেওঁ এই কথাটো লিখি দিছিলে নে নাই? আৰু দিয়াৰ পাছতো যদি জাহাজখনৰ পৰা জাপ মাৰিবলৈ দিছে আৰু আপোনাৰ জেকেট নোহোৱাকৈ জাপ মাৰিবলৈ দিছে খালী গাৰে, তেতিয়াহ'লে ইয়াতখনৰ যিজন কেপ্টেইন সেই কেপ্টেইনজন জেললৈ যোৱাটো খাটাং, তেওঁ মৃত্যুদণ্ড হোৱাটো খাটাং। আৰু আমাৰ ভাৰতীয় আইনে কৈছে যে সঁচাকৈ ছিংগাপুৰৰ পৰাও তেওঁলোকক ধৰি আনিব পৰা যাব, ইয়াতখনৰ জাহাজখনৰ আপোনাৰ কেপ্টেইনজনকো তাৰ অপৰাধীবিলাককো ধৰি আনিব পৰা যাব MLATৰ জৰিয়তে, যদি সেই লেটাৰ ষ্ট্ৰগেটৰ জৰিয়তে চিঠি প্ৰদান কৰা হয়। এতিয়া আপোনালোকে নিজেই কওক যে যদিহে য'ত ঘটনা ঘটিছে সেই ঘটনা ঘটা ইয়াতখনক যদি জব্দ নকৰে, চিজ নকৰে, সেই ঘটনা ঘটা ইয়াতখনৰ যদি সেই কেপ্টেইনজনৰ ষ্টেটমেণ্ট নলয়, ষ্টেটমেণ্ট বাৰু তেওঁ ইয়ালৈ আহি নিদি যদি অন্ততঃ VCৰ জৰিয়তে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তেও অন্ততঃ তেওঁ মানে ষ্টেটমেণ্টটো দিব লাগিব, সেইটো যদি নিদিয়ে তেতিয়াহ'লে কেনেকৈ হত্যাকাণ্ড বুলি সেইটো প্ৰমাণিত হ'ব আপোনালোকে নিজেই কওক। তদুপৰি এই ইয়াতখনত পৰা জাপ মাৰি দিয়াৰ পাছত জুবিন দা পানীত ডুবি যোৱাৰ পাছত যিবিলাক মানুহে উদ্ধাৰ কৰিছিলে সেই উদ্ধাৰকাৰীবিলাকৰ ষ্টেটমেণ্ট লাগিব ৰেস্কিউ টীমটোৰ। তাৰপিছত উদ্ধাৰকাৰী ষ্টেটমেণ্ট লোৱাৰ পাছত এম্বুলেঞ্চখনৰ ড্ৰাইভাৰবিলাকৰ ষ্টেটমেণ্ট লাগিব, যি পুলিচ আহিছিলে পুলিচৰ ষ্টেটমেণ্ট লাগিব, যি মানুহে যি ডাক্তৰে পৰীক্ষা কৰিছিলে চিকিৎসা কৰিছিলে সেই ডাক্তৰৰ আপোনাৰ ষ্টেটমেণ্ট লাগিব, আৰু যি পষ্টমৰ্টেম কৰিছিলে সেই পষ্টমৰ্টেমৰ মানুহৰো ষ্টেটমেণ্ট লাগিব। এই ষ্টেটমেণ্টবিলাক নোলোৱাকৈ কেতিয়াও এটা হত্যাকাণ্ডৰ দোষীৰ কেতিয়াও ফাঁচি হ'ব নোৱাৰে, মৃত্যু হ'ব নোৱাৰে, মৃত্যুদণ্ড দিব নোৱাৰে বা যাৱজ্জীৱন কাৰাদণ্ড দিব নোৱাৰে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছিলোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ন্যায় মানে হ'ল জুবিন গাৰ্গৰ হত্যাকাৰীবিলাক যদি হত্যা হৈছে তেতিয়াহ'লে 103ৰ অধীনত ফাঁচী কাঠত ওলমোৱা বা মৃত্যুদণ্ড দিয়া, আৰু 105 ছেকশ্যনৰ অধীনত যাৱজ্জীৱন কাৰাদণ্ড দিয়া। কিন্তু এতিয়া 103 লগাইছে, 105ও কাৰোবাক লগাইছে, কিন্তু তাত তথ্য প্ৰমাণিত নহ'ব, কাৰণ তিনিটা বস্তু লাগে। এটা হ'ল ষ্টেটমেণ্ট, সেই ষ্টেটমেণ্ট তেওঁলোকৰ পৰা লোৱা নাই। 2 এভিডেন্স অৰ্থাৎ প্ৰমাণ তেওঁলোকে তাৰ পৰা অনা নাই নিয়ম অনুসৰি। 3 ডকুমেণ্টছ, যেনেকৈ ধৰক CCTVৰ কেমেৰা, সেই ডকুমেণ্টছবিলাক আনিব লাগিব, সেই ডকুমেণ্টছবিলাক অনা নাই। গতিকে মই স্পষ্ট ৰূপত আপোনালোকক কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখন
এই পুলিচে যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখনৰ জৰিয়তে প্ৰকৃত অৰ্থত দোষী কেতিয়াও মৃত্যুদণ্ডও নহয়, ফাঁচী কাঠতো নোলোমায়, তেওঁলোকে যাৱজ্জীৱন কাৰাদণ্ডও ভোগ নকৰে। মই এইবিলাক বাৰম্বাৰ কথা কৈ থকাৰ পাছতো এতিয়ালৈকে এটা প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। বিধানসভাত কেৱল এটাই উত্তৰ দিছিলে যে নহয় এমলেটৰ জৰিয়তে আনিলে হৈ যাব, আপোনাৰ থ্ৰ' লেটাৰ্ছ ৰেগুলেটৰী নগ'লেও হ'ব, কোৰ্টৰ জৰিয়তে নগ'লেও হ'ব। কিন্তু এতিয়াতো তেওঁ নিজে কালি স্বীকাৰেই কৰি দিলে। কেন্দ্ৰীয় চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, সেইটোও মোৰ কথাটো স্বীকাৰ কৰি ল'লে, পাৰ্মিশ্যন আনিবলৈ বাধ্য হ'ল। আপোনালোকে সকলোৱে দেখিছে। এতিয়া মই যিকেইটা কথা কৈছোঁ এইকেইটা আখৰে আখৰে প্ৰতিপন্ন হ'ব। মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই আচলতে এই মহন্ত আৰু এই শৰ্মাক ফাঁচি দিবৰ কাৰণে এই চাৰ্জশ্বিট দিয়া নাই, তেওঁলোকক বচাবৰ কাৰণে এখন চাৰ্জশ্বিট দিছে। আৰু তেওঁলোকক কৈ দিছে যে তোমালোকে আমাৰ 2026 চনৰ ইলেকশ্যনটো নোহোৱালৈকে তোমালোকে বেইল পেটিশ্যন নামাৰিবা। 2026 ইলেকশ্যনটোৰ তাৰিখটোলৈকে তেওঁলোকক জেলত ৰাখিব। তাৰপিছত যেতিয়া চাৰ্জ ফ্ৰেম কৰিবৰ কাৰণে কোৰ্টত যেতিয়া কেছটো যাব সেইদিনাই ধুবাং ধুৱাং হৈ যাব কেছটো। চাৰ্জ ফ্ৰেম কৰাৰ দিনাই এই কেছবিলাকত যে একো তথ্য প্ৰমাণ নাই, লগে লগে চাৰ্জ ফ্ৰেম নকৰোঁ কোৰ্টে কৈ দিব, চাৰ্জ ফ্ৰেম নহ'ব বুলি কৈ দিব। কোনো তথ্য প্ৰমাণ নাই কাৰণে এইটো চাৰ্জ ফ্ৰেম নহ'ব। আৰু নোহোৱাৰ পাছত কি হ'ব, যিদিনা চাৰ্জ ফ্ৰেম কৰিছে কোৰ্টত ট্ৰায়েলেই নহয়, চাৰ্জ ফ্ৰেম কৰাৰ দিনাই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু কোন কোন যিবিলাক আছে সেইবিলাকৰ আপোনাৰ ৰেহাই হৈ যাব। লগতে আপোনালোক অসমবাসী ৰাইজে এটা কথা বুজিব লাগিব, মই বাৰম্বাৰ কৈ আছোঁ আপোনালোকে গুৰুত্ব দিয়া নাই। যোনেই নকক লাগিলে এই কথাটো গুৰুত্ব দিব লাগিব। চাওক, আজি জুবিন গাৰ্গৰ য'ত মৃত্যু হ'ল, যিটো ঘটনাত গৈ তেওঁ মৃত্যু হ'ল, যিখন মিটিঙলৈ গৈ মৃত্যু হ'ল তেওঁ নৰ্থ ইষ্ট ফেষ্টিভেল, সেই ফেষ্টিভেলৰ অকল এজন উদ্যোক্তাকহে জেললৈ ভৰোৱা হ'ল, শ্যামকানু মহন্ত। আন এগৰাকী উদ্যোক্তা তেওঁৰ পত্নী তেওঁক জেললৈ ভৰোৱা নহ'ল, তেওঁক এতিয়ালৈকে তদন্তৰ আওতালৈ অনাই নাই। কিন্তু প্ৰকৃত অৰ্থত ছিংগাপুৰত এই অনুষ্ঠানটো পাতিছিলে প্ৰবৃত্ত মাৰ্ঘেৰিটাই। কিন্তু এতিয়ালৈকে প্ৰবৃত্ত মাৰ্ঘেৰিটাক না কেছৰ ভিতৰলৈ অনা হৈছে, না তেওঁক সোধা পোছা কৰা হৈছে, না তেওঁক জেলত দিয়া হৈছে। আচল যি দোষী সেই প্ৰবৃত্ত মাৰ্ঘেৰিটাক এতিয়ালৈকে ৰেহাই দি থোৱা হৈছে। দ্বিতীয় যি দোষী, আপোনালোকে জানে যে এই গোটেই আলোচনাটো অনুষ্ঠিত কৰিছিলে, নৰ্থ ইষ্ট ফেষ্টিভেলটো অনুষ্ঠিত কৰিছিলে আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ অৰ্থাৎ প্ৰবৃত্ত মাৰ্ঘেৰিটাৰ ডিপাৰ্টমেণ্টৰ আপোনাৰ যাক কয় আপোনাৰ ভাৰতৰ ৰাষ্ট্ৰদূত ছিংগাপুৰত থকা ভাৰতৰ ৰাষ্ট্ৰদূতজনে তেওঁক যদি এই তদন্তৰ আওতালৈ নানে তেতিয়াহ'লে কেতিয়াও এই তদন্ত শুদ্ধ হ'ব নোৱাৰে, সত্য হ'ব নোৱাৰে, কেতিয়াও প্ৰকৃত ঘটনা পোহৰলৈ নাহে। গতিকে প্ৰকৃত দোষী কেতিয়ালৈকে অনাই নাই, না প্ৰবৃত্ত মাৰ্ঘেৰিটাক আনিছে, না আপোনাৰ ভাৰতৰ ৰাষ্ট্ৰদূতক আনিছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে তাত গৈ ছিংগাপুৰত গৈ ফেশ্বন শ্ব' পাতিছিলে বুলি অভিযোগ আহি আছে। এতিয়া তাৰমানে এই গোটেই ছিংগাপুৰৰ এই গোটেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীও জড়িত নেকি, সকলোৰে মুখত প্ৰশ্ন আছে। কিন্তু ছিংগাপুৰৰ এই ঘটনাটোৰ কাৰণে এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ পত্নীকো এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই, তেওঁক গ্ৰেপ্তাৰ কৰা নাই আৰু এতিয়ালৈকে তেওঁক বিচাৰৰ সন্মুখীন কৰা নাই। গতিকে এই যি তদন্ত, জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বা হত্যাকাণ্ডৰ যি তদন্ত, এই তদন্ত ভেকু ভাওনা। সেইকাৰণে মই কৈছোঁ যে এইখন চাৰ্জশ্বিট নহয়, এইখন 2026 চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ইস্তাহাৰৰ অংশ। আৰু এই ইস্তাহাৰখন এইকাৰণে প্ৰকাশ কৰি দিছে যে জুবিন দাৰ মৃত্যু ঘটালে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত, আৰু হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত জুবিন দাক মৰিবলৈ এৰি দি এতিয়া নিৰ্বাচনৰ সময়ত গাঁৱৰ ৰাইজে, নগৰৰ ৰাইজে, আপোনাৰ চাহ বাগানৰ ৰাইজে জুবিন গাৰ্গক কিয় মাৰিলি, তই কিয় একো নকৰিলি বুলি হিমন্ত বিশ্ব শৰ্মাক ধৰে বুলি ভাবি তাৰ পৰা ৰেহাই পাবৰ কাৰণে এইকেইদিনৰ কাৰণে এখন কল্পকাহিনী, এটা সাধু কথাৰ কাহিনী তেওঁ দি সেই মানুহকেইজনক কেইদিনমানৰ হাজতত, জেল হাজতত বুলি কয়, জুডিচিয়েল কাষ্টডিত ৰাখে, তাৰপিছত তেওঁলোকক এৰি দিব। আৰু সেইকাৰণে মই ইমান দিন ধৰি সৰব হৈ আছোঁ, সজাগ হৈ আছোঁ, মাত মাতি আছোঁ। আৰু এই মাত মাতি থকাৰ পাছত কোনোবাই যদি বেয়াও পায়, আনকি পৰিয়ালৰ মানুহে বেয়া পালেও, যদি জুবিন দাৰ পৰিয়ালৰ মানুহেও বেয়া পায়, তথাপিও মই মাত মাতি যাম আৰু যাম।